এই অনুষ্ঠানত আপোনালোকে সকলোৱে জানে মই সদায় বোকাৰ পদুম খুচৰি পৰোঁ আৰু ৰাইজৰ মাজত যেতিয়া মই কথা পাতিছিলোঁ এটা ডেকা ল'ৰাই জুবিন গাৰ্গৰ মাজুলীৰ ছোৱালীজনী খুব ধুনীয়া পৰিৱেশন কৰিছিল অন দ্য স্পট তেওঁক মই লৈ গৈছিলোঁ আমাৰ মিউজিচিয়ানৰ ওচৰলৈ স্কেল ক'লে তাৰপিছত এতিয়া সেই গীতটি পৰিৱেশন কৰিব কোনো ধৰণৰ অনুশীলন নাই ঘৰত ইয়াত গান গাম বুলি অহা নাই কিন্তু ৰাইজৰ মাজৰ পৰা আৱিষ্কাৰ হৈছে লাৰা দেউৰী কোনে জানে কালি এই লাৰা দেউৰীয়ে মাজুলী ভেদি সমগ্ৰ সম্বোধন জনাই দিবলৈ সক্ষম হ'ব পাৰে আহক আমি শুনি লওঁ লাৰাৰ কণ্ঠত জুবিন গাৰ্গৰ গীত ছোৱালীয়ে দুখ পালে কাপতি বহুত পাৰে পাৰে মাজুলীৰ এজনী ছোৱালীয়ে দুখ পালে কাপতি বহুত পাৰে পাৰে হাততে কলিজাতে কেজি লুইতৰ বুকুতে বুকুখনি মেলি ইফালে আনে কোনো ইউনিটমে ফাঁকি গাওঁ মাজুলীৰ এজনী ছোৱালীয়ে দুখ পালে কাপতি বহুত পাৰে একেলগে ৰাইজ বুঝিবা বুকুৰে